নমস্কাৰ বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম মণিপুৰ নতুনকৈ হোৱা হিংসা আৰু আতংকৰ কথা। NH-202 দৰে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ সংঘটিত হৈছে এটা ভয়ংকৰ মিলিটেণ্ট আক্ৰমণ, য'ত দুজন মানুহে প্ৰাণ হেৰুৱাইছে, যাৰ ভিতৰত এজন আছিল অৱসৰপ্ৰাপ্ত সেনা জোৱান। এই ঘটনায় পুনৰ একবাৰ উত্তেজনা বঢ়াইছে মণিপুৰত। এই ঘটনাটো সংঘটিত হয় মণিপুৰ উখৰুল জিলাৰ NH-202 ৰাষ্ট্ৰীয় ঘাইপথ। মিলিটেণ্টসকলে আচমকা আক্ৰমণ চলায় এটা বাহনত, য'ত সাধাৰণ লোকসকল যাত্ৰা কৰি আছিল। এই আক্ৰমণত দুজন লোকৰ মৃত্যু হয়, তিনিজন গুৰুতৰভাৱে আহত হয়। মৃতকৰ ভিতৰত এজন আছিল অৱসৰপ্ৰাপ্ত সেনা জোৱান, যিয়ে দেশৰ বাবে আগতে সেৱা আগবঢ়ায়। এই ঘটনায় পুনৰ প্ৰশ্ন কৰি তুলিছে মণিপুৰৰ সুৰক্ষা ব্যৱস্থা কিমান শক্তিশালী, সাধাৰণ মানুহ কিমান নিৰাপদ। এই হিংসাৰ পিছত আটাইতকৈ ভয়ত আছে নেপালীবাসী সম্প্ৰদায়ৰ লোকক। তেওঁলোকে কৈছে তেওঁলোক এতিয়া নিজৰ ঘৰতে নিৰাপদ অনুভৱ নকৰে। বহুতে নিজৰ ঘৰ এৰি অন্য ঠাইলৈ আঁতৰি যাবলগীয়া হৈছে, ৰাতি ৰাস্তাত ওলাবলৈ ভয় পাইছে মানুহ। এইটো কেৱল এটা আক্ৰমণ নহয়, এইটো হৈছে মানুহৰ মনত সৃষ্টি কৰা গভীৰ আতংক। মণিপুৰত ইতিমধ্যে বহুমাত্ৰী জাতিগত সংগ্ৰহ চলি আছে। এই নতুন আক্ৰমণে পুনৰ সেই জুই আগবঢ়াইছে। সেনা আৰু আৰক্ষীজন এলাৰ্টত আছে, বহু ঠাইত চেক পইণ্ট স্থাপন কৰা হৈছে। কিন্তু প্ৰশ্নটো একেই, এই হিংসা কেতিয়া বন্ধ হ'ব? বিশেষজ্ঞসকলে কয় এই ধৰণৰ আক্ৰমণবোৰে এনে দেখুৱায় যে অঞ্চলত এতিয়াও সম্পূৰ্ণভাৱে শান্ত হোৱা নাই। মিলিটেণ্টবোৰে একগোট হৈ এতিয়াও সক্ৰিয় হৈ আছে। স্থানীয় সম্প্ৰদায়ৰ লোকসকলৰ মাজত অবিশ্বাস বাঢ়ি আছে। যদি এই সমস্যাৰ স্থায়ী সমাধান পোৱা নাযায়, তেন্তে এনে ঘটনা পুনৰ ঘটিব পাৰে। মণিপুৰত এই পৰিস্থিতিয়ে আমাক এটা কথা শিকোৱায় যে শান্তি আৰু ঐক্য অবিহনে উন্নতি সম্ভৱ নহয়। আমি আশা কৰোঁ অতি শীঘ্ৰেই অঞ্চলটোত পুনৰ শান্তি স্থাপন হওক। ধন্যবাদ বন্ধুসকল। যদি ভিডিঅ'টো ভাল লাগিছে, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি